কিন্তু আজিৰ সময়তো কিন্তু এইগিলাচ পানীৰ দৰে স্বচ্ছ সমাজো আমাৰ সমাজ ব্যৱস্থাত দেখিবলৈ পোৱা যায়। সমাজভেদে অঞ্চলভেদে মানুহৰ প্ৰকাৰো ভিন্ন ধৰণৰ। প্ৰতিজন মানুহ এজন আনজনৰ পৰা ব্যতিক্ৰম। দৈহিক দিশৰ কথাটোৱে হওক বা মানসিক দিশৰ কথাটোৱে হওক, সকলো ক্ষেত্ৰতে এজন আনজনৰ পৰা পৃথক। ঠিক তেনেকৈ সমাজবিলাকতো মানুহে বিভিন্ন মনৰ মানুহ বাস কৰে, এজন আনজনৰ পৰা পৃথক, আৰু তেওঁলোকৰ যি কাৰ্য, সমাজত তেওঁলোকৰ যি কাৰ্য, সেই কাৰ্য সম্পাদন কৰে। গতিকে তেওঁৰ যি কোৱালিটি বা ধৰণ অনুসৰি তেওঁ সেইখিনি কৰিবলৈ প্ৰয়াস কৰে। মুঠৰ ওপৰত সমাজ, ভাল সমাজ, বেয়া সমাজ বুলি কথা নাই। মানুহ, ভাল মানুহ, বেয়া মানুহ বুলি কথা নাই। আৰু এই বেয়াবিলাক যে সৃষ্টি হয়, এখন বেয়া সমাজৰ সৃষ্টি হয়, এজন বেয়া মনৰ মানুহৰ সৃষ্টি হয়, এইবোৰ আচলতে মানুহে নিজেই সাজি লোৱা কথা বা মানুহে নিজেই সৃষ্টি কৰা কথা। এই অনন্য পৃথিৱীত ভগৱানে কোনো ভেদাভেদ নৰখাকৈহে পৃথিৱীখন সৃষ্টি কৰিছে, মানৱক সৃষ্টি কৰিছে। আৰু ঠিক তেনেকৈ সেই মানৱেই এখন সমাজৰ জন্ম দিয়ে। গতিকে যদি আপুনি, আমি সকলোৱে শুদ্ধ পথত চলোঁ, সঠিকভাৱে নিজৰ কাৰ্য কৰি যাওঁ, মানসিকতাক যদি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ প্ৰয়াস কৰোঁ জীৱন প্ৰেক্ষাপটত, তেতিয়াহ'লে নিশ্চয়কৈ প্ৰতিখন সমাজে সুন্দৰ হৈ পৰিব আৰু প্ৰতিজন মানুহ সুন্দৰ হৈ পৰিব। আৰু যেতিয়া প্ৰতিজন মানুহেই সুন্দৰ হৈ পৰিব, তেতিয়া এখন সমাজো নিকা, স্বচ্ছ আৰু শুদ্ধ সমাজলৈ ৰূপান্তৰ হ'ব। নমস্কাৰ।